ইন্দ্ৰজিৎ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম দম হান্ডি চিকেন। মই হান্ডি লোৱা নাই, মাটিৰ বাচন লৈছোঁ। মই ঠিক তেনেদৰে লোকেল মাংস মই দম হান্ডি চিকেন বনাইছোঁ। তাৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ কেনেদৰে মই বনাইছোঁ এই দম হান্ডি চিকেন। আহক। তাৰ বাবে মই লৈছোঁ এই মাংস লৈছোঁ লোকেল মুৰ্গী লৈছিলোঁ। মই নংছ চাৰে মুৰ্গী এটা মই লৈছিলোঁ। তাত মই অকণমান মেৰিনেট কৰিম, ফাৰ্ষ্ট মেৰিনেট কৰিম। তাত মই নেমু এচামুচমান হ'ব মই এতিয়া চেপি দিছোঁ। এডোখৰ নিমখ অকণমান আপুনি সোৱাদ অনুসৰি দিব। আৰু মই অকণমান আদা নেপুৰ জলকীয়াৰ পেষ্ট দিছোঁ 2 চামুচ। আৰু মই অকণমান দৈ দি এইখিনি আধা ঘণ্টা মই মেৰিনেট কৰি থৈ দিম। ভালদৰে আপোনালোকে সানিব। এনেকৈ ভালদৰে আপুনি মেৰিনেট কৰিব, থৈ দিব। 10-15 মিনিট থ'লেও হ'ব। মই আধা ঘণ্টামান থৈ দিছোঁ। আপোনালোকে গোটেইবোৰ মছলা দি দিব। মাংস বনাওঁতে যি মছলা ব্যৱহাৰ কৰে।
দেখিয়ে খাওঁ লাগিছে গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব